অ নিহাৰ উঠনি পৰা গেমটোকে খেলি আছ যে ৰ না অলপ খেলি ল অন কৰিছোহে এতিয়া উঠ আকৌ ৰাতিপুৱা ঘৰলৈ যাবলৈ নাই নি কাপোৰ কানি পেক কৰ আকৌ উঠিছোঁ আজিৰ পৰা দুই লগ নেপাওঁ আৰু মনটো বহুত বেয়া লাগিছে অ'। মোৰো বহুত বেয়া লাগিছে অ' কলেজ লাইফটো ক'ত পাম আৰু ঘৰলৈ যাবলৈ মন যোৱা নাই অ' আমাৰ ঘৰলৈকে ব'ল এনেও তই গাঁও দেখা নাই চাই আহিবি ঘৰলৈ গৈনো কি কৰিবি পিছে আইডিয়াটো বেয়া নহয় ব'ল তেতিয়া ৰাতিপুৱা তোৰ লগত ময়ো যাওঁ এইটো সেই ভাগৰ লাগি গ'লৈ ৰহ জেঙলৈ ফোন এটা কৰি লওঁ জেং আমাৰ খুৰাৰ ল'ৰা হয় সি য'তে যাওক জেং হ'বই সেইকাৰণে তাৰ নাম জেঙে দি দিলোঁ আৰু অঁ হেল্ল' জেং অ' নিহাৰ দা কোৱা ক'ত আছ হা আকৌ আমি ৰৈ আছোঁ অ' ৰ'বা গৈ আছে জেং এটা হৈ গ'ল কেলা তোৰ জেং শেষ নহয় আৰু সোনকালে আহিছেনে ইয়াৰ পৰা ঘৰ কিমান দূৰ বেছি দূৰ নহয় অলপ দূৰ খোজকাঢ়ি গ'লেই পাম জেং তই আকৌ ক'ত জেং কৰিলি বাটত আহি থাকোঁতে গৰু এজনী চাইকেলৰ আগফালে আহি গ'ল তাকে গৰুজনীক বুজাই আছিলোঁ গৰুক বুজালি তই বুজিলে নে হয় বুজিলে চাগে মোৰতো দুবাৰমান জোকাৰিলে নহয় যাওঁ ব'ল বাকী ঘৰত পাতিম নিহাৰৰ লগত থকা ল'ৰাজন চাই কেনেকে চাই আছে আগে পিছে ছোৱালী দেখাই নাই নেকি আলহীজনক কিয়নো নাই কৈছে ব'ল ঘৰলৈ যাওঁ দেৰি হৈছে অ' ডাৰ্লিং কোনখন দুনিয়াত আছ একো নাই অ' ইমান গভীৰকৈ কি ভাবি আছ একো নাই অ' কলেজৰ কথাকে ভাবি আছোঁ হ'ব এতিয়া কলেজৰ কথা বাদ দে আমাৰ গাঁৱলৈ আহিছ আমাৰ গাঁৱৰ কথা ভাব ঠিকে কৈছ গাঁৱৰ কথাই ভাবিব লাগিব এতিয়া ব'ল দিয়া অলপ ৰেষ্ট কৰি লওঁ তাৰপিছত দুই অলপ ফুৰিবলৈ ওলাই যাম ব'ল গাঁৱৰ পৰিৱেশ সঁচাই বৰ ধুনীয়া অ' চাৰিওফালে সেউজীয়া কি মনোমোহা দৃশ্য কি কবি আৰু চহৰৰ মানুহে গাঁও ভাল দেখে গাঁৱৰ মানুহে চহৰ ভাল দেখে ঠিকে কৈছ তই নিহাৰ এই উঠনি যে আহি থাকোঁতে আমি বাটত পাইছিলোঁ সেই ছোৱালীজনী নহয় জানো অঁ মেঘালয়ৰ ৰীতিকা দেখোন ব'ল সিহঁতৰ ওচৰলৈ যাওঁ ঐ বহিছ ভালনে তহঁতৰ ভাল ভাল তোৰ ভালনে ভাল ভাল ঐ লগত থকাজন কোননো অঁ ই মোৰ কলেজ ফ্ৰেণ্ড হয় কলেজ শেষ হ'ল মোৰ লগতে লৈ আহিল অ' আচ্ছা ভালনে তোমালোকৰ ভাল আমি এনেই ফুৰিবলৈ ওলাই আহিছিলোঁ বেয়া নাপাওঁ যদি তহঁতেও ব'ল ফুৰি আহোঁগৈ ঠিক আছে ব'ল কচক ক'ব লাগিব
বিক্ৰম দা, নৈ পাৰত মেঘালী আৰু ঋতিকাৰ লগত নিহা আৰু তাৰ লগৰ এটা কথা পাতি থকা দেখিলোঁ। কথাটো মই বৰ ভাল দেখা নাই। আবে কি কৈছ তই এইবোৰ? যদি তোৰ কথাবোৰ এইবোৰ মিছা হয় তোৰ অৱস্থা বেয়া কৰি দিম কিন্তু। দাদা যাওঁ নেকি? মেঘালী আৰু ঋতিকাৰ ওপৰত তাহাঁতে চকু দিছে। তাহাঁতৰ চকু উলিয়াই মই মাৰ্বল খেলিম। সিহঁতে বিক্ৰমক চিনি পোৱা নাই, চাই ল'ম তাহাঁতক। অ' জেং, অ' ৰবিদা কোৱা। তই সদায় জেঙে কৰি থাকিম বুলি ভাবিছ নে বিয়া বাৰৰ কথা কিয় ভাবিছ? হেই কি কথা কৈছা হে? সেইবোৰ ভাবিবলৈ মোৰ বয়সেই হোৱা নাই। বয়সেই হোৱা নাই? সময়ত বিয়া পতা হ'লে এতিয়া দুটা ল'ৰা ছোৱালীৰ বাপেক হ'লিহেঁতেন। এনেই ছোৱালী এজনী চাইছিলোঁ, জেং এটা হোৱাৰ কাৰণে বেলেগ এটাৰ লগত পলাই গুচি গ'ল। তোৰ জেং নুগুচে আৰু জীৱনত, বুজিছ? ঐ ৰ, তহঁতৰ পাখি দীঘল হৈছে, মই চব খবৰ পাই আছোঁ। তহঁতে ৰাস্তা মতে এইবোৰ কি কৰি আছ? যাব দে আমাক, দেৰি হৈছে। এনেকে ছোৱালী জোকাব লাজ লগা নাই নে? অঁ, আমাৰ লাজ নাই, আমি হ'লো নীলাজ। আমাক যাব দে, নহ'লে কথা বেয়া হ'ব কিন্তু। কি কথা বেয়া হ'ব দেহা? ঐ তই কাক দেহা বুলি ক'ব আহিছ? ঐ তহঁত দুইজনী এটা কথা কাণ খুলি শুনি ল। তহঁতক আমি বহুত বেছি ভাল পাওঁ আৰু আমাৰ মাজত যদি কোনোবা আহে তাহাঁতৰ ঠেং ভাঙি নলাত পেলাই দিম। তহঁতে আমাক ভাল পাব আহিছ? তহঁতৰ নিচিনা গুণ্ডাকেইটাক আমি ভাল পাম, 7টা জনম ল'লেও সম্ভৱ নহয়। তহঁতৰ নিচিনা ফাল্টু ল'ৰাক আমি ঘূৰিও নাচাওঁ। ঐ ছোৱালী, মোক চম্ভালি কথা কবি। ঐ ৰ, যাব দে তাহাঁতক। ধান খাই মুৰ্গী ক'ত যাব? জেং ৰচোন, নিহাৰক কবিচোন মই মাতিছোঁ বুলি কিবা কথা আছে তাৰ লগত। ঠিক আছে। ঐ জেং, এফালে তই এটা কাম কৰচোন, ৰতন দাৰ দোকানৰ পৰা মাংস 1 কেজি লৈ আহ। মই পইচাটো অনলাইন দি দিম, যা তই। ঠিক আছে। অ' নিহাৰ দা, এইফালে শুনাচোন। কি হ'ল? মাংসখিনি দি থৈ আহ, যা। ঠিক আছে। নহয় কথাটো শুনি লোৱাচোন, নহ'লে মই পিছত পাহৰি যাম। আকৌ ক'ৰবাত জেং কৰিলি নি? নাই কৰা অ' জেং, কথাটো শুনি লোৱাচোন, পাছত পাহৰি যাম নহ'লে। তোমাকে কি নাম আছিলে? মই কেনেকৈ জানিম কি নাম আছিলে? সেই তেৰিকা মনত আছিলে, কি নাম আছিলে? অ' ঋতিকা, তোমাকে নৈ পাৰলৈ মাতিছিলে। ঋতিকাই হয়। ঠিক আছে, তই যা। অঁ ঠিক আছে। ঐ কিয় মাতিছিল? বহি লচোন। বহিলোঁ। কচোন, কিবা কথা আছিলে বোলে? ৰচোন, আহিছে এতিয়া কম নহয়। নহয় মানে ৰবিক অকলে এৰি থৈ আহিছোঁ, বৰ হ'ব নহয়। মোৰ কাৰণে 10 মিনিট সময় নাইনে তোৰ? আছে অ', ক। তই মেঘালীৰ লগত কিয় ইমান লাগি থাক? কেতিয়া লাগি থকা দেখিলি মোক? মই দেখা নাই যে তই লাগিছনে নাই। আচল কথাটো কচোন, মাতিছিলি কিয়? তই মেঘালীৰ লগত ইমান লাগি থকাটো মই ভাল নাপাওঁ। মই তাইৰ লগত লাগো, তাতে তোৰ আকৌ কি হ'ল? কাৰণ মই তোক বহুত ভাল পাওঁ। মই তই বেলেগৰ লগত চুপতি কৰি থকাটো মই ভাল নাপাওঁ। কি? তই ধেমালি কৰি আছ নি মোৰ লগত? মই একো ধেমালি কৰি থকা নাই, মই তোক সঁচাকৈ বহুত ভাল পাওঁ। চা ঋতিকা, তোক মই সৰুৰে পৰা ভাল লগৰ বুলি ভাবোঁ, তাতকৈ বেছি একো নহয়। আৰু মই তোক ভাল পাব নোৱাৰোঁ, কাৰণ মই আন কাৰোবাক ভাল পাওঁ। কি? তই বেলেগ ছোৱালী ভাল পাওঁ? হয়, মই বেলেগক ভাল পাওঁ। আৰু মই এতিয়া যাওঁ, মোৰ দেৰি হৈছে। নিহাৰ শুন না প্লিজ, মোৰ মনটো এনেকৈ ভাঙি থৈ নাযাবি। ঐ ক'ত গৈছিলি তই? এইফালে এই ঋতিকাই যে মাতিছিলে তাইৰ ওচৰলৈকে গৈছিলোঁ।
दाल में कुछ काला है। হে তেনেকৈ একো নহয়, এনেই মাতিছিলে, কিবা কথা এটা আছিলে। হ'ব দে, নকওঁ যদি নালাগে। ঋতিকা, কি হ'ল তোৰ? দুদিন ধৰি তোক দেখা নাই যে, আৰু ইমান মন মাৰি আছ যে কিয়? নাই অৰিণী, গাটো ভাল নহয়। নহয়, কিবা এটা হৈছে তোৰ। কি হৈছে কচোন? মই এতিয়া কি কৰোঁ কচোন? সি কাক ভাল পাওঁ বুলি ক'লে? মই নাজানো এতিয়া সি কাক ভাল পায়। হ'ব তই ৰ, মই যাওঁ। হ'ব যা। ৱাহ, ইমান ছুটিঙত ক'ত যাৱ তই? নাই, এনেই অকণমান ওলাই যাওঁ এইফালে। অকলে যাবি নে? জেঙক লৈ যা লগত। নালাগে, হ'ব দে, তেওঁক লৈ গ'লে জেঙেই হ'ব এইখন। মই অকলে যাম। হ'ব দে তেন্তে, যা, সোনকালে আহিবি খালি। হ'ব দে, হৈ থাক। মেঘালী দেখোন। অ' মেঘালী, মেঘালী শুনাচোন। অ' ৰবিদা, কোৱা। ইয়াত বহুত ৰ'দ পৰিছে, বোলে চাবলৈ যাওঁ। অ' ব'লা। ক'ত যোৱা তুমি আজি অকলে? ঋতিকা নাই যে লগত? মই তাইৰ ওচৰৰ পৰা আহি আছোঁ। অঁ, তোমাৰ লগত মোৰ কথা এটা আছিলে। কি কথা? বেয়া নোপোৱা যদি তোমাক কিবা এটা কথা কম বুলি ভাবি আছিলোঁ, বাট ক'বলৈ সুবিধা পোৱা নাছিলোঁ। আজি অকলে আছে চ' কৈ দিম বুলি ভাবিছোঁ। কি কথা কোৱাচোন। মানে মোৰ তোমাক বহুত ভাল লাগে, মই তোমাক বিয়া পাতিব বিচাৰোঁ। কি কি কথা কৈছা এইবোৰ? মোৰ বিষয়ে তুমি জানা কি? আমাৰ চিনাকি হোৱানো কিমান দিন হৈছে? আৰু তুমি যে মোক বিয়া পতা কথা কৈছা। জানিবলৈ কি আছে, তোমাক মোৰ প্ৰথম দেখাৰ পৰাই বহুত ভাল লাগে, সেইকাৰণে মই ডাইৰেক্ট তোমাক বিয়াৰ প্ৰস্তাৱ দিছোঁ। বাকী তোমাৰ কথা, মই তোমাক জোৰ কৰা নাই। তোমাক যদি সময় লাগে, সময় লৈ লোৱা। মই তোমাৰ কাৰণে গোটেই জীৱন অপেক্ষা কৰিব পাৰিম। শুনা ৰবিদা, মই আন কাৰোবাক ভাল পাওঁ, তাৰ বাহিৰে মই বেলেগৰ কথা ভাবিব নোৱাৰোঁ। প্লিজ তুমি মোক বেয়া নাপাবা, আৰু মই এতিয়া যাওঁ। মেঘালী শুনাচোন। আহিলি? আহিলোঁ। কি হ'ল ইমান মন মাৰি আছ যে? যাওঁতে ৰোমান্টিক হিৰ' হৈ গ'লি, আহোঁতে একেবাৰে ছেড হিৰ' হৈ আহিছ যে? নিহাৰ, মই ঘৰলৈ যোৱাটোৱে ভাল হ'ব নেকি? অঁ, হঠাৎ তই ঘৰলৈ যোৱা কথা ক'লি যে? মোৰ আৰু ইয়াত থাকিবলৈ মন নোযোৱা হ'ব। কিয়? কোনোবাই কিবা ক'লে নি তোক? নাই, কোনোৱে একো কোৱা নাই। মোৰ মন যোৱা নাই থাকিবলৈ। চা ৰবি, তোক মই ভালকৈ জানো, সঁচা কথা কৈছোঁ। শুন তেতিয়া। ই ছোৱালী নাপালে আৰু, মোৰ জনীকে চকু দিলে বে, কি কৰোঁ এতিয়া? হ'ব দে, তই টেনশ্যন ল'ব নালাগে, মই আছোঁ নহয়, চব ঠিক কৰি দিম। নাই নিহাৰ, তাই বেলেগ কাৰোবাক ভাল পায়। মেঘালীয়ে বেলেগ কাৰোবাক ভাল পায়? তই ৰ, মই আহি আছোঁ। ঐ, চিগাৰেট এটা দে। মেচ দে আকৌ। কেলা, ঋতিকাই ভাল পায় মোক, মই ভাল পাওঁ মেঘালী, মেঘালীয়ে ভাল পায় আন কাৰোবাক, ৰবিও আকৌ ভাল পায় মেঘালী। কেলা, কি কনফিউজন বে। নাই, মই মেঘালীৰ লগত কথা পাতিব লাগিব। ঐ যাং, এফালে। অ' নিহাৰ দা, কোৱা। তই ৰাতিপুৱা কাম এটা কৰিবিচোন। কি? মেঘালীৰ ওচৰলৈ যাবি, মই তাইক মাতিছোঁ বুলি কবি। ঋতিকাই মাতে নিহাৰ দা, নিহাৰ দাই মাতে মেঘালীক, কথাটো কি বে? কিবা জেং আছে সিহঁতৰ মাজত। ঐ, কি ভাবি আছ? ঘৰলৈ যা। গৈছোঁ।
তই বোলে মোক মাতিছিলি মাতিছিলোঁ কিবা এটা কথা আছে তোৰ লগত বচোন কি হ'ল ক ৰবিয়ে তোক কিবা কৈছিলে নি কৈছিলে সি মোক বিয়া পাতিব বিচাৰে তই কি বুলি ক'লি মই কি ক'মনো মই তাৰ লগত বিয়া নহওঁ বুলি ক'লোঁ মই বেলেগ কাৰোবাক ভাল পাওঁ কাক ভাল পাওঁ তই নাজান নাই মই কাক ভাল পাওঁ মই কেনেকৈ জানিম তই কাক ভাল পাওঁ তই মোক আজিলৈকে কৈছে জানো তই কাক ভাল পাওঁ মই আজিলৈকে তাকে কোৱা নাই মই তাক ভাল পাওঁ বুলি তই এইবোৰ কি কৈছ তই কাক ভাল পাওঁ তই আজিলৈকে তাকেই কোৱা নাই কিছুমান কথা মানুহক নক'লেও বুজি পায় কিন্তু তই বুজি নাপাৱ সেইবোৰ চা সেইবোৰ বাদ দে ৰবি ল'ৰাটো বহুত ভাল সেইটোক বহুত সুখত ৰাখিব তই তাক একচেপ্ট কৰি ল তই নুবুজ কিয় নিহাৰ মই তোক ভাল পাওঁ তই মোক ভাল পাই তই পাগল হলি নি কি কৈ আছ এইবোৰ হয় মই পাগল তোৰ বাবে চা মই তোক ভাল নাপাওঁ মই আন কাৰোবাক ভাল পাওঁ তই কাক ভাল পাওঁ হা মই ঋতিকাক ভাল পাওঁ আৰু মই তাইকে বিয়া পাওঁ কি তই ঋতিকাক ভাল পাওঁ তই এনেই কৈছ হয়নে মই একো এনেকুৱা নাই সেইটোৱে হৈছে তই মোক পাহৰি নাযাবি। ৰবি ক মই মেঘালীক কথাখিনি ক'লোঁ কিন্তু কিন্তু কি ক'লে তাই তাই আন কাকো নহয় মোক ভাল পায় কিন্তু মই ঋতিকাকে ভাল পাওঁ হ'ব দে চব ভাগ্যৰ কথা কপালত নাই যেতিয়া কি কৰিম আৰু হ'ব দে মই কাপোৰখিনি ভৰাওঁ ৰাতিপুৱা মই ঘৰলৈ যাম তই মোক আগবঢ়াই থৈ আহিব দেখিছিলো এজাৰ সপোন তোমাকে লৈ আজি পলকতে ভাঙি দিলা মোৰ সপোনবোৰ কিয় এনেকৈ তোমাৰ কথা ভাবি চকুলো খৰে উৰে ৰাতি মোৰ মন উৰিছে তোমাৰ মন উৰিছে আনলৈ দুটি মন উৰণীয়া দুটি মন উৰণীয়া দুটি মন উৰণীয়া কিসে আছো গাড়িতে উঠে তো এই দুজনী মেঘালী আৰু ঋতিকা দেখোন মই নিহাদাক ক'ব লাগিব কথাটো কি হ'ল তোৰ বল বছ উঠাই দিলোঁ ক'ত আছে আমার আড্ডালে লয়া কি দিছ কেলা বন্ধুক দে আমি ক'ত আছো হা হা হা
তহঁতে গম নাপাও তহঁতে ক'ত আছ তহঁতে চাম তলত আছ চাম তলত বিক্ৰম তই কিন্তু এইটো বহুত বেয়া কৰিছ নিহাহঁতে গম পালে দিব কিন্তু তহঁতক চা ভাই সিহঁতে আমাক দম দিব যে তহঁত কি ভাবিছ ইয়াৰ পৰা ইমান সহজে পলাই যাব পাৰিবি নি তহঁত যেতিয়া আমাৰ নহওঁ তহঁতক কাৰো হ'বলৈ নিদিওঁ ঋতিকা মেঘালী নিহাৰ সেইফালে মাতিছে বিক্ৰম নিহাৰ তোৰ যদি জীয়াই থাকিবলৈ মন আছে ভালেমতে সিহঁতক এৰি দে কোন আহিছে বে तोहर दुटा हा हा अब आया ना ऊट पहाड़ के नीचे ओए की चाहे तो मार ही तो ओए की चाहे तो गुटे गिरा जा বিক্ৰম साइलम दादा তহঁত ঠিকে আছ না সি আকৌ ক'ত যায় কি কৰিব নাথাকি সি বিচৰাটো নাপালে যেতিয়া আৰু চা মেঘালী এতিয়াও সময় আছে যা মেঘালী অ ৰবিদা ক'ত যোৱা ঘৰলৈ যাওঁ তুমি কিবা এটা এৰি থৈ গৈছা নেকি কিনো এৰি থৈ গৈছোঁ চবতো লগতে আছে মোক যে এৰি থৈ গৈছা ও ইয়াত দেখোন ফাইট সিন হৈ আছিল ইয়াত দেখোন এতিয়া ৰোমান্টিক সিন হৈ আছে জেংটো কি বে ৱা জেং তই ইমান সোনকালে পালিহি